বেক মাই ইউটিউব চেনেলত স্বাগতম জনালোঁ। আজি এটা নতুন ভিডিঅ' এটা স্বাগতম জনালোঁ। আৰু এতিয়া আমি বাল্লাচাললৈ যাম আৰু মোৰ কাষত আছে নামটো কাৰ্তিক আৰু সমৰজিত আছে। এতিয়া আমি বাল্লাচাললৈ যাম আৰু নতুন বছৰৰ কাৰণে। বলক ভিডিঅ'টো চাই দিব এনেদৰে বলক তেন্তে। আৰু এতিয়া যাই আছোঁ আমি আৰু এই বতৰ চতৰ আলাই দিছে আৰু এনেকুৱা বটল চটল লগাই দিছে একদম ভাল দেখা আছে দিয়কচোন। এতিয়া যাই আছো আমি হাই গাইস সাইকেল মাৰি আৰু পিছত আছে সমৰজিত। বাল্লেশ্বৰ মন্দিৰ পাই গ'লোঁ আৰু এইগিলা মানুহগিলা আছে বহুত ভিৰ আছে একদম তামাম মানুহ আছে মানুহ ভিতৰত দেখি গেলিতো আৰু মানুহ আছে হ'লে এনেকৈ আৰু যাবই দিয়ক নে কি। চ' গাইছ এতিয়া আমি যাই আছোঁ আৰু তামাম ভিৰ আছে মানুহজন আছে একদম তামাম। আজি 1 তাৰিখ নে তামাম ভিৰ হৈছে নতুন বছৰত না। আৰু এইগিলা এই ফুল চুল আছে এইগিলা মন্দিৰত দেখিব লাগে গালিতটো এনে তো গাইছ এইগিলা দেখিছেনে নাই বহুত মানুহ একদম মানুহ আৰু এইগিলা সেলফি টেলফি উঠি আছে এইগিলা মানুহ আৰু ব্লগ বনাব আছোঁ ৰ'বা। এই পৰিৱেশটো চাই মানুহৰ কাৰণে সেনেকৈ মাছবিলাক ভয় কৰিছে মানে আহি আছে অলপ চলপ খাই আছে সেনেকৈ মই জুমিং কৰি দিওঁ আপোনালোকে চাব পাৰিব ভালকৈ এইবিলাক মাছ মানে খাই আছে এই মাকৈগিলা খাই আছে মানে পৰিৱেশটো চাব পাৰে আপোনালোকে কি ধুনীয়া পৰিৱেশ। এবাৰে আহি আছোঁ এইগিলা মানে এইগিলা পুখুৰী পাৰ মানে এইগিলা আৰু আমাৰ এটা কাৰ্তিক আছে। কাৰ্তিক কেনাই লাগছি কাৰ্তিক মানে যাই আছোঁ কাৰ্তিক কেনাই লাগছি আজি বহুত ভাল লাগছি মানে আজি মানে কি ক'ম আপোনালোকক মোৰ বহুত ভাল লাগছে আজি ইউটিউবাৰ এটাক লগ পালোঁ। কি আছিল নামটো কাৰ্তিক? ময়ূৰ মিক্স ইউটিউব চেনেল এটা আছে আপোনালোকে তাতে যাই পেলাই চাই ল'ব ইউটিউবত চাৰ্চ কৰিব। আজি ফটো চটো উঠিলোঁ ময়ূৰ মিক্স এতিয়া আমি কাৰ্তিকে কিবা ক'ব কাৰ্তিক কৈ দিয়া। আপোনালোকক সকলোকে নৱবৰ্ষৰ বহুত শুভেচ্ছা যাচিলোঁ যাতে এই নৱবৰ্ষত যাতে সকলোৰে জীৱন মন প্ৰাণ জীৱন যৌৱন সকলোবোৰ ধুনীয়া কৰি ৰাখে তাৰে কামনাৰে। বলক আমি ঘূৰি আহোঁ বলক এই ভালে লাগছে খুব ভাল লাগছে বহুত ভাল লাগছে একদম আপোনালোকক কি ক'ম বুলি কৈছোঁ না মজা লাগছে একদম। আৰু এইগিলা পুখুৰীৰ পাৰ আছে আপোনালোকক মই চিনেমেটিক ভিডিঅ' এটা কৰি দিওঁ মানে সেই কৰি দিওঁ অলপ শ্বৰ্ট ভিডিঅ' এটা কৰি দিওঁ তাৰে পিছত আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ইনকে আমি যাই আছোঁ জৌৰ মাজে একদম যাই আছোঁ জংঘলৰ মাজে আৰু এইটো গুৱাহাটী ৰাস্তা আছে পাইপডাল দি ৰাস্তা আছে যাই আছোঁ পাহাৰৰ ফালে যাই আছোঁ এতিয়া। Oh my god, polluyo. Ya sabes,
মানে সিবাক চাইডে আৰু পাগলদিয়াম নদী আছে, সিবাক চাইডে পাগলদিয়া নদী আছে, ইনকে ইনকে যাই আছে, তাত পাইপ দিয়াৰ পাৰ হ'ব লাগিব। আই ঐ আৰু এই জংঘলৰ মাজে মাজে যাই আছোঁ, চাব পাৰে আপোনালোকে ইমান কষ্ট কৰোঁ আপোনালোকৰ কাৰণে। আপোনালোকে মানে ভিডিঅ'টো নাচে, ভিডিঅ'টো অলপ ছাপোৰ্ট কৰিব লাগে, লাইক কৰি দিয়ক, লাইক চাইক নাহে। আজি আপোনালোকে এনেকৈ ছাপোৰ্ট কৰিলে আমি তেতিয়া আগবাঢ়ি যাম আৰু নতুন নতুন ভিডিঅ' চাই থাকিব। আৰু মই ভাবিছোঁ যে আৰু এখন মই বাইক এখন ল'ম বুলি ভাবিছোঁ, পিছত গ'লে মানে 2023 নহ'লে 2022 হ'ব। হ'লে মই মটো ব্লগিং কৰিম আৰু সেনেকৈ যাই আছোঁ ন, আৰু সেনেকৈ আমাক ছাপোৰ্ট কৰি থাকিব। ইয়াতে কিবা খানা হৈছে, এই আগত আছে খানা হৈছে আৰু লৈ আহক, এবাৰ দৰ্শন কৰি যাওক। জনশ্ৰুতি মতে সকলোৱে কয় যে এই মন্দিৰটোলৈ আহিলে বোলে মনৰ আশা পূৰণ হয়, গতিকে সকলোৱে এবাৰ আহি চাওক কেনেকুৱা পায়। ব'লক। আৰু এই আগত বনভোজ চলি আছে, আপোনালোকক দেখি আছোঁ বেক কেমেৰা দি। এতিয়া ইয়াতে মানে বনভোজ চলি আছে। আৰু আগত দেখি ফটো শ্বুট হৈ আছে, মানে ফটো শ্বুটৰ কাৰণে বেষ্ট জেগা এখন দিয়ে, পৰিৱেশটো ভাল না, মজা পৰিৱেশ। এতিয়া আমি যাবলৈ ওলালোঁ, মানে ফটো চটো কৰা হ'ল, ৰিলচ বনালোঁ, এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া কাৰ্তিক কিবা ক'ব নেকি? কাৰ্তিক তো গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ, বহুত ভাল লাগি একদম মানে মন প্ৰাণ। এতিয়া যাবলৈ ওলাইছোঁ, আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ ভাইটিক আগবাঢ়ি যোৱাত সহায় কৰা। বলক তেন্তে ভিডিঅ'টো অফ কৰিলোঁ, এণ্ড কৰিলোঁ দিয়ক ভিডিঅ'টো।